ল'ব? হয়, আপোনালোকে জানে তামুলপুৰ বিধানসভা সমষ্টিটো BTC অঞ্চলত ST যিটো সমষ্টি সেইটো কি হাই প্ৰফাইল এটা আৰু সন্মানজনক এটা আসন। এই সন্মানজনক আসনক আৰু আমাৰ হাই প্ৰফাইল দুজন ব্যক্তি আছে, প্ৰাক্তন অধ্যক্ষ আৰু প্ৰাক্তন চিফ বৰ্তমান সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়া। এই দুটাক যদি পৰাভূত কৰি মই যদি MLA হৈ যাম তেতিয়াহ'লে মোক নিশ্চিতভাৱে মন্ত্ৰিত্ব দিয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুত আছে। তো ইয়াত কোনো ভুল নাই আৰু ৰাইজে এনেকৈও সমৰ্থন কৰিছে। মই এই আসনটো তেওঁলোকক পৰাভূত কৰি তেওঁলোকৰ ৰাজনীতিটো নিষেধ কৰাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ আৰু মোৰ হাতত পৰাভূত হৈ বিশ্বজিৎ দৈমাৰী আৰু কি বুলি কয় মই 70,000তকৈ অধিক ভোট পাম আৰু ইয়াক লৈ মই MLA হৈ যাম, প্ৰতিনিধিত্ব কৰিব পাৰিম। 70,000তকৈ অধিক ভোট লৈ মই জিকি যাম। আৰু দ্বিতীয়তে এইটো ক'ব বিচাৰিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই যদি MP নহ'লেহেঁতেন তেখেতে ত্ৰিশূল আৰু গেৰুৱা কাপোৰ পিন্ধি সৰু এটা মন্দিৰত তেওঁ বহি তপস্যা কৰিব লগা হ'লহেঁতেন। এতিয়া বিশ্বজিৎ দৈমাৰী যিহেতু তেওঁ প্ৰাক্তন অধ্যক্ষ আৰু MP আছিল আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ MP আছিল, তেখেতেও এতিয়া মোৰ হাতত পৰাভূত হৈ গেৰুৱা বসন পিন্ধি তেওঁ সেই বগা মাটিত গৈ তেওঁ তপস্যা কৰি থাকিব লাগিব। শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়া হ'ল নিৰ্বাচনী বতৰ। এই নিৰ্বাচনী বতৰত মই বিশেষ কাৰণত আজি আমাৰ সাংবাদিক বন্ধুসকলক মাতি এটা প্ৰেছ মিট দিব লগা হ'ল। কাৰণটো এই হ'ল UPPL দলৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে আৰু এটা ফুটেজ দিছে কি মই UPPL দলত আকৌ যোগদান কৰিছোঁ আৰু এনেই মই ইলেকশ্যন খেলি আছোঁ বুলি এটা ভুৱা প্ৰচাৰ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই আপোনালোকৰ জৰিয়তে এই মিডিয়াৰ জৰিয়তে মই এইটো স্পষ্টীকৰণ দিবলৈ বিচাৰিছোঁ, মই এই ভুল কাম কেতিয়াও কৰিব নোৱাৰোঁ আৰু এইটো ভুৱা অপপ্ৰচাৰ। তেওঁলোকে কৈছে যে মই 40 লাখ টকা BJPৰ পৰা লৈ এনেই ইলেকশ্যন খেলি আছোঁ, নামমাত্ৰ খেলি আছোঁ, তেওঁলোকে এই কথাটো ক'বলৈ গৈছে, কিন্তু এইটো কেতিয়াও সত্য নহয়। আনফালেদি BJPয়েও তেওঁলোকে কৈছে UPPL দলৰ পৰা মানে টকা লৈ ৰাফেল দৈমাৰীয়ে কি কৰি আছে, ভুৱাভাৱে নিৰ্বাচন খেলি আছে। মই ইয়াৰ জৰিয়তে স্পষ্ট কৰি দিব পাৰিছোঁ এই দুইটা দলক তেওঁলোকে এতিয়া পৰাজয় বৰণ স্বীকাৰ কৰিছে। আগতীয়াকৈ পৰাজয় বৰণ স্বীকাৰ কৰি এতিয়া ক'বলৈ লৈছে ৰাফেল দৈমাৰীয়ে টকাৰ লোভত মানে দুইটা দলৰ বিক্ৰী হৈ মানে ভুৱাভাৱে নিৰ্বাচন খেলি আছে। এতিয়া মই এইটোৱে ক'ব বিচাৰিছোঁ, এতিয়া তেওঁলোকৰ মেলেৰিয়া জ্বৰ হৈছে, এতিয়া কঁপি জ্বৰ হৈছে। কঁপি যেতিয়া জ্বৰ হয়, মেলেৰিয়া যদি 103 ডিগ্ৰী হয় বা 104 ডিগ্ৰী হয় তেতিয়া মূৰত সেই জ্বৰটো উঠে আৰু ভ্ৰম বকিবলৈ ধৰে। এতিয়া প্ৰমোদ বড়ো আৰু BJPৰ দলীয় কৰ্মীসকলে নেতাসকলে এতিয়া ভ্ৰম বকিবলৈ লৈছে তেওঁলোকৰ মেলেৰিয়া হৈছে আৰু অহা সপ্তাহত নিৰ্বাচনৰ 2 দিন আগত তেওঁলোকৰ কি হ'ব, নিউমনিয়া টাইফইড হ'ব আৰু ইয়াৰ ৰাম নাম সত্য হ'ব। আৰু ইয়াৰ প্ৰমোদ বড়ো ডাঙৰীয়া আজি জিকি আহিব নোৱাৰে। মোৰ ভয়ত এতিয়া মোক ভুৱা প্ৰচাৰ কৰি তেওঁলোকে জিকি অহাৰ কাৰণে যিটো সপোন দেখিছে এইটো কেতিয়াও সফল হ'ব নোৱাৰোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই 35,000 পৰা 40,000 ভোট পাব আৰু বিশ্বজিৎ দৈমাৰী ঠিক তেনেকৈ 35,000 পৰা হয়তো ইয়াতকৈ তলত তেওঁলোকে ভোট পাব। এতিয়া তেওঁলোকে কেতিয়াও জিকি আহিব নোৱাৰে। মই 70,000তকৈ অধিক ভোট লৈ মই এই তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা জিকি যাম আৰু গৌৰৱ গগৈ ছাৰক আমি মুখ্যমন্ত্ৰী পতাৰ কাৰণে এটা পুৰস্কাৰ দিবলৈ সমৰ্থন হ'ম। তো এতিয়া মই কৈছোঁ এইটো ভুৱা প্ৰচাৰ, ই কেতিয়াও সত্যত আধাৰিত এটা বাতৰি নহয়। তেওঁলোকে ভুৱা প্ৰচাৰ কৰি জিকি অহাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। মোৰ প্ৰতি মানুহৰ যিখিনি আকৃষ্ট, মোৰ কেম্পাছত মোৰ ষ্টেয়াৰিং কমিটিত যিমানবোৰ মানুহ আহে তেওঁলোকৰ কেম্পাছত বা ষ্টেয়াৰিং কমিটিত মই দেখিবলৈ পাইছোঁ মানুহৰ তেনেকৈ সমাগম নাই। যোৱা নমিনেশ্যন দিয়াৰ সময়তো মই দেখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি নমিনেশ্যন সময়ত যিখিনি মানুহ হ'ব লাগিছিল এজন চিফ প্ৰাক্তন চিফ হিচাপে, তদুপৰি যিখিনি অধ্যক্ষ বিশ্বজিৎ দৈমাৰী নমিনেশ্যন দিয়াৰ সময়ত যিখিনি মানুহ হ'ব লাগিছিল ন্যূনতম মানুহক লৈ তেওঁলোকে কি কৰিছে, নমিনেশ্যন দিয়াৰ কাৰণে তেওঁলোকে কৰিবলৈ সমৰ্থন হৈছে। কিন্তু মই নমিনেশ্যন দিয়াৰ সময়ত 23 তাৰিখে মই মাত্ৰ 1000 টাৰ্গেট কৰিছিলোঁ, কিন্তু 1000তকৈ 2500তকৈ অধিক মানে মোৰ সমৰ্থকে আহি মোক যিটো নমিনেশ্যন পেপাৰ ছাবমিট কৰা সহযোগ কৰিছে। তাত প্ৰথম জোৰ তেওঁলোকে তাতে উঠিছে, মূৰৰ বিখনি সেইদিনাই তেওঁলোকৰ উঠিছে আৰু সেইদিনাৰ পৰা উঠি পৰি লাগিছে ৰাফেল দৈমাৰীক পৰাভূত কৰাৰ কাৰণে কূট কৌশল ৰচনা কৰি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে।
মই এইটো সকীয়াই দিবলৈ বিচাৰিছোঁ তেওঁলোকে এই ভুৱা প্ৰচাৰেৰে মোক জিকাই পৰাভূত কৰিব নোৱাৰে তেওঁলোকে কি কৰিছে এতিয়া আমি দেখিছোঁ যে 50 লাখ টকা মই লোৱা নাই আৰু মই প্ৰমোদ বড়ো ডাঙৰীয়াক যদি মানে 50 লাখ নহয় তেওঁক 60 লাখ টকা দিয়াৰ কাৰণে মই প্ৰস্তুত তেওঁৰ যদি টকাৰ অভাৱ হৈছে মোৰ হাতত জলঙাৰ হেৰিটো লৈ হাতত জলঙা লৈ ভিক্ষা খুজিবলৈ আহিলে প্ৰমোদ বড়ো ডাঙৰীয়াক 50 লাখতকৈ অধিক টকা মই দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ আৰু বিশ্বজিৎ দৈমাৰীকেও মই ক'ব বিচাৰিছোঁ চেলেঞ্জ দিব বিচাৰিছোঁ তেওঁৰ যদি টকাৰ অভাৱ হৈছে মোৰ পৰা 50 লাখ নহয় 60 লাখ টকা দিয়াৰ কাৰণে মই প্ৰস্তুত আছোঁ মোৰ ওচৰত আহি ভিক্ষা যদি খোজে জলঙাটো লৈ তেতিয়াহ'লে মই তেওঁলোকক নগদ মানে হেৰি টকা তেওঁলোকক দিয়াৰ কাৰণে মই প্ৰস্তুত আছোঁ এইটো মই ৰাইজক আশ্বস্ত কৰিব বিচাৰিছোঁ ভোটাৰসকলে আশ্বস্ত কৰিব বিচাৰিছোঁ তামোলপুৰ বিধানসভাৰ অন্তৰ্গত মই এই ভুৱা প্ৰচাৰটো আপোনালোকে ভুল নাযাব এইটো সত্যৰ আধাৰিত নহয় ৰাফেল দৈমাৰীক কোটি টাকা দিলেও কিনিব নোৱাৰে 50 লাখ কিয় 50 কোটি টাকা দিলেও মই কেতিয়াও বিক্ৰী নহওঁ 50 কোটি দিলেও মই কেতিয়াও বিক্ৰী নকৰোঁ মোৰ আত্মসন্মান আত্মমৰ্যাদাৰ লগতে মোৰ দলীয় কৰ্মীসকলক মই আশ্বস্ত দিব বিচাৰিছোঁ আৰু দলীয় কৰ্মীসকলে ইয়াত নিৰাশ হ'ব লগা কোনো প্ৰয়োজন নাই যদি মই এইটো কামটো কৰোঁ তেতিয়া মোৰ দলীয় কৰ্মীসকলক মই সোধাই নিৰে তেওঁলোকে ৰজাৰ দিনতো আৰু বিভিন্ন কাম বন এৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে মোৰ লগত আহি যিখিনি সহযোগ কৰিছে মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু তেওঁলোকে মোৰ লগত অহৰহ লাগি আছে দিন ৰাত লাগি আছে ৰাতি 2টা বজালৈকে মোৰ ঘৰত মানুহ শেষ নহয় ভোটাৰসকলে লানি নিচিকাকৈ আমাৰ বিভিন্ন অঞ্চলৰ পৰা তামোলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধমধমাই হওক আপোনাৰ সুবনকাটাই হওক বাগানপাৰা হওক আপোনাৰ গান্ধীবাৰী পাৰাৰ পৰা হওক তেওঁলোকে আহে মোৰ লগত আছে মই মনোনীত প্ৰাৰ্থী কংগ্ৰেছ দলৰ আৰু লগতে আমি সমৰ্থন কৰিছে আমাৰ ৰাইজৰ দল আৰু লগতে অসম জাতীয় পৰিষদ CPI CPML আৰু কাৰ্বি আংলৰ যিটো ৰাজনৈতিক আঞ্চলিক দল আছে তেওঁলোকক সমৰ্থন কৰি আছে গতিকে আমি এটা মজবুত ৰাজনৈতিক দল অকল কংগ্ৰেছে নহয় আমাক যিটো আমাৰ বিৰোধী ঐক্যমঞ্চ সেই বিৰোধী ঐক্যমঞ্চই মোক সমৰ্থন কৰি আছে মই জিকি যোৱাটো সঁচা আৰু আমি কংগ্ৰেছ চৰকাৰ গঠন কৰিম আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি মানে যিটো অসাংবিধানিক যিটো কাৰ্যকলাপ কৰি আছে তেওঁক এই মুখ্যমন্ত্ৰী পদৰ পৰা বা বিজেপি চৰকাৰক বিজেপিৰ যিটো অসম চৰকাৰ গঠন কৰাৰ কাৰণে যিটো প্ৰয়াস বা চিন্তা চৰ্চা কৰিছে আমি ব্ৰহ্মপুত্ৰত উঠাই দিবলৈ সাজু হৈছোঁ আৰু এইটো ৰাইজে সহযোগ কৰিছে দ্বিতীয়টো কি কৰিছে আমি ব্ৰহ্মপুত্ৰ উঠাই দিয়াৰ পিছত তেওঁলোকে বংগোপসাগৰ ভাৰত মহাসাগৰ আটলান্টিক মঞ্চতে গৈ থাকক কিন্তু তেওঁলোকে চাট্টাত আকৌ আহিব নোৱাৰে আৰু এতিয়া আটাইতকৈ লোভী বুলি কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই PTCত আটাইতকৈ লোভী ব্যক্তি বুলি কৈছে তেওঁ MCLA হ'ল MP হ'ল আৰু এতিয়া কি কৰিলে MLA তেওঁ মানে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছে আৰু কি কৰিছে এতিয়া যদি পঞ্চায়ত ইলেকশ্যন হয় প্ৰেচিডেণ্ট নহয় মেম্বাৰতো তেওঁ হেৰিটো নমিনেশ্যন দি খেলিবলৈ প্ৰস্তুত অৰ্থাৎ ইয়াৰ মানে কি হ'ল ইয়াৰ মানে UPPL দলটো দুৰ্বল হৈছে ইয়াত MLA খেলাৰ কাৰণে তেওঁলোকৰ যোগ্যতা কোনো এজন ব্যক্তি নাই আৰু সেইটো প্ৰতিমান কৰিছে অন্য ব্যক্তিক যদি MLA প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়ে টিকেট দিয়ে তেওঁ সহজভাৱে কি পৰাভূত হৈ থাকিব গতিকে তেওঁ নিজে খেলিছে আৰু নিজেও মানে 30,000 পৰা 35,000 ভোট পাব তাতকৈ তেওঁ অধিক ভোট পাব নোৱাৰে মই সত্যৰ আধাৰিত এই কথাটো কৈছোঁ মই BJPৰ পৰাও ভোট পাম BPFৰ পৰাও ভোট পাম UPPL দলৰ পৰাও ভোট পাম আৰু সাইলেণ্ট ভোট পাম সিনিয়ৰ সিটিজেন আৰু বিভিন্ন সংগঠনবিলাকৰ লগত যিহেতু মই জড়িত হৈ আহিছোঁ বিভিন্ন সংগঠন আৰু জড়িত হৈ থকাৰ কাৰণে তেওঁলোকে মোলৈ সমৰ্থন কৰি দিছে আৰু সদস্যত মই এইটো আশ্বস্ত কৰিবলৈ বিচাৰিছোঁ মোৰ কৰ্মীসকলে যাতে কোনো এই ভুৱা প্ৰচাৰত মানে পতিয়ন নাযায় এইটো মই কৈছোঁ আৰু মই বিক্ৰী যোৱা মানুহ নহয় 50 কোটি দিলেও মই বিক্ৰী নহওঁ এইটো মই ডাঠিকৈ কৈছোঁ আৰু এইখিনিতে মই কৈ ৰাইজক যাতে ভুৱা প্ৰচাৰত পতিয়ন নাযায় এইখিনি ক'লোঁ ধন্যবাদ